চুপাৰ মানে কষ্টিউম পিন্ধিবলৈ বৰ দিগদাৰ নহয় তাৰমানে চুপাৰ মানে হ'লে জাঙিয়াটো ওপৰত পিন্ধে সেইটো পিন্ধি মই ওলাব নোৱাৰো নহয় ক'ত আছিলা তুমি প্ৰভু তাকে গাদীত নাথাকিব পাৰো কিন্তু তোমাৰ গাদী এইখন কিন্তু নহয় দেই মানে তোমাৰ গাদী বহুত ওপৰত হয় নে এনেকে ঘপককে তলত সৰু ল'ৰাটোৰ নিচিনাকে এইখনতো মোৰে গাদীটো নহয় গাদীয়ে আছে মানে নহয় তাতে মানে কথাটো হৈছে এনেই গাদী বুলি ক'লে পাৰি দিলেই হ'ল আৰু য'তে মন যায় তাতে আকৌ জুবিন গাৰ্গ হয়নে আৰু পিছফালে চাপৰ্ট দিবলৈ যিকেইজন আছে হয়নে ওকে আছে হয়নে নহয় মিছা ক'লে চব ডাঙৰ মানুহবোৰ আছে ভয়ো লাগে নহয় মাজে মাজে মিছা ক'লে কিডাল হ'ব এইডাল আছে কিন্তু বৰকে নাই মই নেক্সট গাড়ীটো আহিবলৈ চান্স নাইতো নাই এইডাল দেখুৱাই থাকিলে অলপ পিছতো নথকা হৈ যাম এনেই কেনেকুৱা লাগিছে ইয়ালৈ আহি এনেকুৱা মজা লাগিছে নে ভাল লাগিছে এতিয়া ফুটাও পাৰিলে আৰু ভাল লাগিলে ঠিক এনেইতো আমাৰ দিন নাই নহ'লে এনেকুৱা গুলি হয়নে আমি ৰাতিপুৱা আমি সদায় বুকুত খায়ে থাকো খাই মই ৰাতিপুৱা এমুঠি নহ'লে মায়ে মোক স্কুললৈ যাবলৈ নিদিয়ে আগতে আমাৰ যোৰহাটৰ কথা কৈছো মিছা ক'লে কিডাল হ'ব গুলি খাই স্কুললৈ গৈছিল নেকি আমি এমুকা খাই যাওঁ আগতে আমি ক্লাছৰ প্ৰতি এনেকে গুলি খাওঁ আমাৰ দিনত অলপ বেছি হৈছে নেকি বাৰু অলপ বেছি হৈছে অকণমান কমাই ল'লেই হ'ল আৰু কিনো আৰু মিছা ক'লে কিডাল হ'ব হয়নে গাড়ীত নথকা মানুহ তাতে এনেওতো আণ্ডাৰৱৰ্ল্ড হিট মাৰিবই বুলি শুনিছোৱেই সেইকাৰণেতো গাড়ীত নথকাটো গাড়ীত নথকা মানে কি আণ্ডাৰৱৰ্ল্ড মানে গাড়ীত যিটো বস্তু নাথাকে আৰু আণ্ডাৰৰ বস্তুবিলাক গম পাইছে নহয় এইটো মানে বহাটো হয়নে নাই সেইকাৰণে তলত বহিছো আণ্ডাৰত বহিছোতো এই আণ্ডাৰৰ বস্তুবিলাক বৰ ইম্পৰ্টেণ্ট বস্তু হয়নে অভাৰত বহা নাইতো আণ্ডাৰত বহিছো আণ্ডাৰত মইতো কওঁ আণ্ডাৰতেই টেলেণ্টবিলাক সোমাই আণ্ডাৰতে গোটেই বস্তুবিলাক আণ্ডাৰৰ বস্তুবিলাক গুৰুত্ব দি ল'বও লাগে চব বস্তু অকল আণ্ডাৰ ৱৰ্ল্ড আণ্ডাৰ হেৰি হেৰিটো নালাগে সেইটো ইয়াত নেদেখুৱাব তাকে সেইবিলাকতো আছে তাৰ ওপৰঞ্চি ডাঙৰ কথাটো হৈছে আণ্ডাৰৱৰ্ল্ড হিট মাৰিব মানে তিনিজন মানুহ বুলি কোৱা নাই তিনিটা আখৰৰ নামবিলাকৰ কাৰণে নিপন জুবিন আৰু তাতে মেইনজনটো আছে বিজু হ'লে কিডাল হ'ব পিছফালে আকৌ ফুকন হয়নে গতিকে হিট হ'বই হয়নে নহয় এই তিনিটা মানে তিনিজন য'ত নিৰঞ্জন ত'ত নটো থাকিব লাগিব তেনেকে চাবলৈ গ'লে মোৰ নামটোতো মানে অৰিজিনেল মাইকেল জেকচন হ'ব পাৰে এইখন চিনেমাত যতীন তপন নাই বাৰু বাট জুবিনৰ নিপন হয়নে বিজু ফুকনতো আছে বাকী গোটেইবোৰ আছে অকল সেই মাইকেল জেকচনৰ বাকী থাকিলে আৰু তপন যতীন নয়ন এই কেইজনমান থাকিলে আৰু তাকে এই মানে অভিনয় জগত আৰু সংগীত জগত চবতে তিনিটা আখৰ লাগিবই তিনিটা আখৰ লাগিব নে কি কোৱা জুবিন মইনা এনেকে বহিয়ে থাকে মানে ফুটোৱা মেলাবিলাক কৰিবা নে ফুটোৱা মেলা নকওঁ এতিয়া সেইটো বাৰু আণ্ডাৰৱৰ্ল্ডৰ প্ৰমোশ্যন আমি আছোঁ উৎপাত কৰি আছোঁ ফূৰ্তি কৰি আছোঁ চবেই এতিয়া বাকীবিলাকক অলপ কিবা কিবি সোধা এতিয়া তোমাৰ ওপৰত আৰু কোনটো ঋতুসীন আছে তুমি আছে আৰু কি কৰিব লাগে আমি আৰু মই গগৈদা আছে নিপন দাক অলপ যদি গগৈদাৰ লগত কথা পতা নিপন দাৰ লগত একে বয়সৰ মানুহৰ লগতনো কিনো কথা পাতিবা হয়নে অলপ জুনিয়ৰ আৰু মোতকে তথাপি বেয়া পাব নালাগে আৰু মিছা ক'লে কিডাল হ'ব তাকে বাকী এনে কেনেকুৱা লাগিছে বাৰু চিনেমাখন কৰি খুব ভাল লাগিছে অদ্ভুত লাগিছে জুবিনৰ কাম কৰি বিজুলৰ কাম কৰি গোটেই শিল্পীখনৰ কাম কৰি ৰাজেশৰ কাম কৰি গোটেই ইউনিটৰ কাম কৰি সাংঘাতিক ভাল লাগিছে এখন খুব সুন্দৰ ছবি এখন হ'ব তাত নীতিৰ গল্প এটা আছে অভিনয় দুৰ্দান্ত কৰিছে ছবি জুবিনতো বেলেগ এটা কিতাপত অভিনয় কৰিছে ৰোমাঞ্চো আছে গুলীয়াগুলিও আছে মাৰপিটো আছে একশ্যনো আছে মানে ষ্টাণ্ট বাজি নিজে কৰিছে গতিকে এইখন ছবি চাবলৈ মই অনুৰোধ কৰিলোঁ সকলো ৰাইজকে ছবিখন চাওক দৰ্শকে চাই ভাল পাওক এনেই জুবিন মইনা এনেই ডাইৰেক্টৰজন কেনেকুৱা অকণমান ওখ তথাপি চলি যায় নে ভালনে ডাইৰেক্টৰজন
ডাইৰেক্টৰজন ভাল, খালি মই ডাইৰেক্টৰজন সদায় মানে মাৰি থাকোঁ। অলপ চাপৰ হ'ব লাগে ডাইৰেক্টৰবিলাক নেকি? হা? ডাইৰেক্টৰবিলাক তেনেকুৱা কথা নাই, কিন্তু তাক সদায় মই আগৰ চিনেমাখনো মাৰিছোঁ, এইখনতো মাৰিছোঁ। ওখ চাব বুলি কথা নাই মানে, ডাইৰেক্টৰ মাৰিলে মাৰিবই লাগে আৰু মাৰিলে মাৰিব লাগে। এইটোৱে মাল। তাকে 13টা আছে কিন্তু কয় মাধৱত আছে, মালে মালে আছে, তাতে আকৌ ইয়াত গুলি আছে যে অলপ অলপ যিমান হ'লেও হয়নে? হলি জেল তাকে বাকীবিলাকৰ কথা মই নিজে নাপাতো বুলি ৰাজশ্ৰী বাইদেউ আছে, ৰাজশ্ৰী বাইদেউ। এই তাকেহে মইতো কওঁ মেইন মানুহেই আছে ইয়াত যিহেতু হয়নে? বোলে জুবিন মইনায়ো কয় বোলে মষ্ট বিউটিফুল লেডি হয়নে? গতিকে আমি আটাইতকৈ ধুনীয়া। সেইটোৱেতো কওঁ, মইতো কওঁ হাঁহি মইতো কওঁ অসমৰ হেমা মালিনী হ'লছো হয়নে? মিছা ক'লে কিডাল হ'ব হয়নে না? মিছা কৰিলে কিডাল হ'ব? নাই মিছা ক'লে কিডাল হ'ব? মইতো কওঁ মানে বেলেগ যোনেই নহওক কিয় এই যোনটো মানে আমাৰ বোৱাৰী যোনটো আমাৰ হেৰি সৌন্দৰ্য বেলেগত ক'ত পাবা? আমেৰিকাই হওক, অষ্ট্ৰেলিয়াই হওক হয়নে না? বাকী জেগাত তেনেকুৱা ফটফটীয়া সৌন্দৰ্যতা দেখিব পোৱা নাযায় নহয়। আপোনাৰ দিনৰ ৰাস্তাবিলাকত নিচিনা মিহি গালখন। আমাৰ দিনৰ হ'ব পাৰে, আমাৰ এই গালবিলাক এতিয়া সেই উমপুৰি গালখনৰ নিচিনা হৈ পৰিছে, সেইটো বেলেগ কথা হয়নে না? সেইটো বেলেগ। আমাৰ দিনৰ কথাও সুকীয়া, এতিয়াও কথা সুকীয়া হ'লচোন মিছা গাল গালেই হয়নে? তাল মিলটোহে আচল মেইন কথা। তাল মিলটোৱে মেইন। এই আপুনি ভাল গায় দেই। তাকে তথাপি অহংকাৰ নাই দেখিছানে? দিয়া বাকীখিনি পালি দিয়া। মই কৈ দিয়া এনেই এইখন চিনেমাত আমি গানকেইটা দেখি গৈছো বৰ ধুনীয়া লাগিছে, বাট ছুপাৰমেনৰ কষ্টিউমটো নাই, কাৰণটো কি? ছুপাৰমেনৰ কষ্টিউম পিন্ধিবলৈ বৰ দিগদাৰ নহয়। দিগদাৰ জাঙিয়াটো ওপৰত পিন্ধিব লাগিব। চিনেমাখনৰ লগত নামটো মিলো আছে কিন্তু মই কথাটো কৈ দিছো সেইকাৰণে ছুপাৰমেনৰ হ'লে জাঙিয়াটো ওপৰত পিন্ধে, সেইটো পিন্ধি মই ওলাব নোৱাৰো। সেইটো অকণমান অসুবিধা আছে। নাই অহংকাৰ নাই, কি ফটফটীয়া গলা হ'ল। ঘৰত প্ৰেক্টিচ কৰে নে? আমি নে মই নুশুৱে কেতিয়াবা বহুত দিন ধৰি প্ৰেক্টিচেই কৰি থাকো বাৰে প্ৰতি হয়নে? মই যাব লাগিব ঘৰলৈ মাজে মাজে। তাকে নিমন্ত্ৰণটোতো বাৰু জনাই আছো, বাট আণ্ডাৰৱৰ্ল্ডৰ গোটেই মানুহ আছেই হয়নে? আৰু বহুতৰ লগততো কথা পাতিবলগীয়া আছেই, কিন্তু জুবিন গাৰ্গৰ ডাইলগটোতো আমি মানে চিনেমা ৰিলিজ হোৱাৰ আগতেই মেইনকে জুবিন গাৰ্গে ৰিলিজ কৰি দিলে আমাৰ বিজু ফুকনদেৱৰ এটা বিখ্যাত ডাইলগ, সেইটো চবৰ মুখে মুখে হৈ পৰিছে। এই বিৰিয়ানী পোলাও এই ডাইলগটো এবাৰ লাগিছিলে। বিৰিয়ানী পোলাও কিহেৰে বনোৱা যায়? বিৰিয়ানী ছাগলীৰ মাংসৰে বনায়, বাঘৰ নহয়। আমাৰ মইতো কওঁ জোৰদাৰ তালিয়া এটা যোনে যোনে চাই আছে সেইফালে দিয়ে য'তে য'তে আছে মাৰি দিব লাগে হয়নে? মইতো কওঁ বাহ, গ্ৰেট ডাইলগ, গ্ৰেট মানুহে দি দিছে আৰু গ্ৰেট মানুহে পাব্লিক কৰি দিলে। এটা বাঘ আছিলে, মই কওঁ যে এটা বাঘ, অসমীয়া চিনেমাৰ এটা বাঘ বিজুদা। বিজুদাৰ কাৰণে চেলিউট। চিনেমাখন চাব। অলপ কাঢ়া হোৱা নাই নে বস্তুটো? চিনেমাখন চাব। অলপ কাঢ়া হৈছে। চিনেমাখন চাব। নাই ঠিকে আছে দিয়ক, আকৌ চাব। বহুত ভাল হৈছে, হ'ব দিয়ক। এতিয়া আমাৰ নিপন গোস্বামী দেৱ আছে, মানে মোৰ বিশিষ্ট বন্ধু বিজু, আমি খুব ভাল বন্ধু আছিলোঁ, সুখৰ দুখৰ কথা পাতিছিলোঁ। বিজুৰ লগত যে মোৰ এইখন শেষ ছবি হ'ব সেইটো মই কল্পনাই কৰা নাছিলোঁ, গতিকে মই ভবাই নাছিলোঁ যে এনেকুৱা এটা ঘটনা ঘটিব। অসমৰ কাৰণে খুব ভাল বছৰ এইটো, বহু ক্ষেত্ৰত বহু আগবাঢ়ি গৈছে অসম, পৃথিৱীৰ চাপ বহুৱাবলৈ সক্ষম হৈছে। তাৰ মাজতে আমাৰ মিছন ভিলেজ ৰকষ্টাৰ চলি আছে, সেইখন মানুহে যথেষ্ট ভাল পাইছে। তাৰ লগতে তাৰ পিছে পিছে আমাৰ আণ্ডাৰৱৰ্ল্ড ছবিখন আহি আছে, গতিকে আমাৰে সৌভাগ্য ভিলেজ ৰকষ্টাৰ নিচিনা এখন চিনেমাৰ লগত আমাৰ চিনেমাখন মুক্তি পোৱাৰ যে সুবিধা এটা পাইছে, সেইটো বৰ ডাঙৰ সৌভাগ্য আমাৰ কাৰণে। ছবিখন আপোনালোকে চাবলৈ আহক, আমাক প্ৰেৰণা যোগাওক, আমাক উৎসাহ যোগাওক। আপোনালোকৰ প্ৰেৰণা উৎসাহেৰে যাতে আমি নতুন চিন্তাধাৰাৰে, নতুন উদ্যমেৰে নতুন নতুন ছবি কৰিবলৈ সাহস পাওঁ। আৰু নিপন দাক একদম বেলেগ ধৰণ দেখিব ইয়াত। মোৰ জীৱনত এইখন ছবিত মই
যিটো অভিনয় কৰিছোঁ আজিলৈকে কোনো এখন চৰিত্ৰ মই অভিনয় এই চৰিত্ৰ এনেকুৱা ধৰণৰ চৰিত্ৰ কৰা নাছিলোঁ। Love you. Underworld. এইখিনিতে মই আকৌ কৈ দিওঁ দেই, এট দ্য লাষ্ট ফাইনেলি আণ্ডাৰৱৰ্ল্ডৰ ফাইনেলি এট দ্য লাষ্ট এটা গানেৰে আমি আজি At the last of the moment. এট দ্য লাষ্ট অফ দ্য মমেণ্ট অলছ' ডেট ইজ অলছ' That is also an important matter. ইম্পৰ্টেণ্ট মেটাৰ Right. এটা গানেৰে শেষ কৰিছোঁ অলছ' অহংকাৰ নাই নহয়, শিকি আছো। নাই অহংকাৰ নাই